নমস্কাৰ মই দীপাংকী মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো ধুনু মামা ফুবত কি আছে ধুনু মামা কৈ দিয়াচোন কি আছে ধান খেতি গুড বয় আৰু কি দেখা পোৱা ফুবত গলে ধান খেতি দেখা আৰু কি দেখা মাউটোৱে কেনেকুৱা কৰে মেউটোৱে কেনেকুৱা কৰে ও টু ফুকটোৱে কৰে মাউটোৱে মিয়াও 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 কোনে কৰে কোৱাচোন মিয়াও 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 কোনে কৰে বটা মামা ফেন কোনখন ফেনে আমাক কি দিয়ে বটা আৰু লাইট কোনটো লাইট কোনটো সেইটো লাইটে আমাক কি দিয়ে পোহৰ গুড বয় জন ধুনু বাবু এটা গান গাই দিয়াচোন এটা গোৱাচোন এটা ধুনু গান গাই দিয়া আৰু বা তোমাৰ মামাৰ বিয়াত কেনেকে জুকাই দিছিলে উলু আৰু দেউতাৰ বিয়াত কেনেকে দিছিলে জুকাৰ উলু আমাৰ বাবু ডাঙৰ হলে কি হব চাও কৈ দিয়াচোন আপা আৰু স্কুলত তুমি কি লৈ যাবা আৰু বেগ লৈ বাবু ক'ত যাব স্কুলত কি পঢ়িব আৰু টিফিনত কি নিব বাবুৱে টিফিনত কি নিব মেগী আমাৰ বাবু ডাঙৰ হলে কি হব ডাক্তৰ হব আপা হব নেকি তোমাৰ দেউতাৰ নাম কি চম্পক গুড বয় আৰু তোমাৰ মামাৰ নাম কি দীপাংকী কি নাম দীপাতি আজি বাবুৱে কি খাইছে মেগী আৰু কি খাইছে টেঙা মেগী আৰু নামু আৰু নমু দি এবাৰ দেখাই দিয়াচোন নমু দি দেখাই দিয়া বাবা নমু আৰু ক্লেপিং কৰি দিয়া ক্লেপিং ভালকে ক্লেপিং কৰি দিয়া ক্লেপিং দি দিয়া চব ক্লেপিং দি দিয়া বাবু এবাৰ